জাস্ট উঠিলো 3টা বাজিলে হেল্ল' এভৰিৱান বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিলোঁ লং ভিডিঅ' আৰু এই ভিডিঅ'টো বহুত দিনৰে হ'ল মোৰ নাইট ডিউটি আছিলে আৰু মই তাৰে আগে ঘৰত গৈছিলোঁ চ' নাইট ডিউটিৰ কাৰণে মই ঘৰৰ পৰা উভতি আহি আছিলোঁ আহোঁতে ৰাতিয়ে হ'ল এনেও মোৰ 8টা মানৰ পৰাহে ডিউটি থাকে আৰু যাই পিনে আমি অলপ টাইম অপিডিত বহোঁ তাৰপিছত ৱাৰ্ডে যাওঁ কেনে লাগিল লাইন ডিউটি কৰি আৰু বহুত ধুয়ে মানে ফুলে দিব নালাগে মই এই জাস্ট উঠিলো 3টা বাজিলে আৰু 5:30 বজাত যাবই লাগিব মানে হোষ্টেলৰ পৰা বাছ যাব 5:30 বজাত আজি আৰু ষ্টাৰ্ট শ্লিপলেছ নাইট কি হয় আজি যাই নাজানো অ'কে আপোনালোকে লগ পাম অলপ পিছত আৰু কৈছিলোঁ নহয় পনীৰ বনোৱা বুলি এয়া পনীৰখিনি বনাই পিনে ধুনীয়াকৈ ভাজিলোঁ আৰু মেগী দি এনেকৈ খাই গ'লোঁ আৰু এইটো হ'ল নেক্সট দিনা মৰ্ণিং মানে ডিউটি কৰাৰ পিছত আমি মৰ্ণিং চাহ খাবলৈ গ'লোঁ কাৰণ টোপনি লাগি থাকে 2 ঘণ্টামানহে হ'ব পাওঁ টোপনি লাগি থাকে আৰু টিফিনত আণ্টিয়ে এনেকৈ ধুনীয়াকৈ সেইদিনা ভালকৈ দিছিলে বাৰু দিয়ে আণ্টিয়ে ভালকৈ যদি যোগাৰবিলাক ভালকৈ থাকে আৰু এই ডিউটিত যাব ওলালোঁ সেই এসপ্তাহে একেখনতে নাইট ডিউটি থাকিলে মানে এখন ৰুটিনে চলি থাকে আহোঁ আৰু সেইদিনাই ডিউটিত যাব লগা হয় তেনেকুৱা আৰু সেইদিনা আমাৰ ডিউটিত যোৱাতে কি হ'ল জানানে ইমান পানী হৈছিল আপোনালোকে চাগে নিউজত পাইছে ইমানেই পানী হৈছিল আমি ডিউটি আমি 7টা বজাত যাই পাওঁ সেইদিনা আমি 12টা বজাত যাই পাইছোঁ ডিউটি আৰু যিবিলাক ইভিনিং ডিউটিত গৈছে সেইবিলাকো আহিব পৰা নাই কাৰণ বাছ যাই পোৱা নাছিলে সেইদিনা আমাৰ ডিউটি কৰাই নহ'ল আৰু ইমান পানী হৈছে নহয় তাৰপিছত সেই আৰু 1টা বজাত আমি ৰিটাৰ্ণ আহিছোঁ আমি হোষ্টেল চাগে 1টামান বজাত আহি পাইছোঁ মই বাৰু পিজিত থাকোঁ কলেজৰ ওচৰতে 1টামান বজাত আহি পাইছোঁ ইমানেই পানী হৈছিল এতিয়া আমাৰ ডিউটি কৰাই নহ'ল আৰু তাতে নিউজ লাইভো আহিছিল আমাৰ বাছত